গুড মৰ্নিং সকলোকে এতিয়া ৰাতিপুৱা 5টা মান বাজিছে আৰু আমি আজি যাবলৈ ওলালোঁ কাৰ্বি আংলঙৰ চিলনিজানত মানে পিকনিক খাবলৈ যাম। ইয়াত দেখিছে চাৰিওফালে পুৰা অন্ধকাৰ হৈ আছে আৰু এতিয়া 5টা বজাতে কোনো উঠিব। এয়া আমাৰ গৰম পানী বহাইছে গা ধুবলৈ, যিহেতু আমাৰ 6টাত বাছখন যাবই, গতিকে লৰালৰিকৈ আমি মেগী বনাই কৰি ল'লোঁ খাবলৈ। আৰু ৰাতিপুৱা এনেও একো খাব মন নাযায় ক'ৰবালৈ গ'লেও, তথাপিতো আমি চাহ আৰু মেগীকে ওলালোঁ। এয়া ইহঁত ধুনীয়াকৈ ওলাই আছে আৰু ময়ো ৰেডি হওঁ। আৰু নমস্কাৰ সকলোকে, গুড মৰ্নিং। মই হিমাক্ষী বৰাই আপোনালোক সকলোকে মোৰ ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি যাবলৈ ওলালোঁ। ৰাতিপুৱা এতিয়া 5টা বজাই নাই, 5টা বাজিব আৰু আমি যাবলৈ ওলালোঁ কাৰ্বি আংলঙৰ চিলনিজান, তাতে পিকনিক খাব যাম। আৰু এতিয়া যাওঁ আৰু ওলাই আছোঁ। আৰু বহুত দিন দিয়া নাছিলোঁ লং ভিডিঅ', শ্বৰ্ট ভিডিঅ' দিছোঁ বাৰু, লং ভিডিঅ' দিয়া নাই, কিন্তু আজি দিছোঁ আৰু আপোনালোকে চাব। আৰু এতিয়া আপোনালোকো মই যিহেতু যাওঁ আপোনালোকো লৈ যাওঁ বুলি ভাবিছোঁ, গতিকে ব'লক। আমি যাম মানে আৰু গাঁৱৰ মানুহ যাব, তাৰপিছত ভাইটি যাব আৰু পেহীৰ ল'ৰা যাব আৰু গাঁৱৰ মানুহখিনিৰ লগতে যাম। আৰু আপোনালোকক দেখাম কেনেকুৱা হয়, তো ভিডিঅ'টো চাই থাকিব। লৰালৰিকৈ গোটেইকেইটা ওলালোঁ আৰু ৰেডি হৈ গ'লোঁ ওলাই কৰি। আৰু ওচৰৰ খুৰীজনীয়ে ফোন কৰি আছিলে, যিহেতু 6টা বাজিব আৰু সোনকালে যাব লাগে। আৰু যোন ঘৰৰ মানুহৰ পৰা এই পিকনিকটো মানে উলিয়াইছিলে তেখেতৰ ঘৰলৈ আহিলোঁ। অলপ দূৰ খোজকাঢ়ি আহিলোঁ আৰু এনেকৈ বাছত বহি আছোঁ আৰু মানুহ এটা দুটাকৈ এনেকৈ আহি আছে। তো বাছখন মানে যোৱা নাই আৰু মানুহখিনি আহি পোৱা নাই। আৰু এনেকৈ গাঁৱৰে মানুহ হয়, গোটেইখিনি চিনাকি মানুহ, এনেকৈ চিনাকি মানুহৰ লগত গৈ ভালো লাগে। এনেই কিন্তু ৰাতিপুৱা কোনোবাই মোক জগাই থাকিলেও নুঠো, কিন্তু ক'ৰবাত যাবলগীয়া হ'লে ক'বই নালাগে। আৰু ৰাতিপুৱা যিমান ৰাতিপুৱা উঠিব লাগে তিমান ৰাতিপুৱাই মানে উঠিয়ে যাওঁ। আৰু এনেকৈ মই লগৰ এজনীক লগ পালোঁ, বহুত দিনৰ পিছত তাইক লগ পাইছোঁ আৰু বহুত বেছি ভাল লাগিলে তাইক লগ পাই। আৰু এনেদৰে আমি বাছত আহিলোঁ আৰু আহি কৰি এনেকৈ আমাৰ গন্তব্যস্থান পাই গ'লোহি। আৰু এনেকৈ আমি বস্তুবোৰ কঢ়িয়াই আছোঁ, মানুহখিনিও গোটেই তললৈ যিহেতু বস্তুখিনি নিব লাগিব, গতিকে এনেকৈ বস্তুখিনি কঢ়িয়াই আছে তলৰ কাৰণে। আৰু প্লেচটো চাবলৈ বহুত বেছি এক্সাইটেড হৈ আছোঁ আৰু ফাইনেলি পাই গ'লোহি। আৰু ইমান মানে বহুত বেছি আজি ভিৰ হয়, আজি যিহেতু দেওবাৰ, গতিকে বহুত মানুহ আহিছে আৰু গোটেই বাছ ভৰ্তি হৈ গৈছে। আৰু মানুহবোৰ কিমান যে মানে পিকনিকটো মানে খাবলৈ মানে জেগা নোহোৱাৰ নিচিনা হৈ গৈছে, ইমানেই মানুহৰ ভিৰ হৈছে। প্ৰথমবাৰ এনেদৰে আহিছোঁ ইমান দূৰত পিকনিক খাবলৈ, তো ভাল লাগিছে আহি পেলাই। দেখিছে চাৰিওফালে গোটেই মানুহ, এনেকৈ ভালো লাগে। আৰু আমি তাত খাম ঘৰটোত। ফাইনেলি এতিয়া আহি পাই গ'লোহি আৰু খুবেই ধুনীয়া প্লেচ আৰু বহুত বেছি ভাল লাগিছে। চাওকচোন কিমান যে ধুনীয়া, আৰু প্ৰথমবাৰ আহিছোঁ ইমান দূৰত, বহুত বেছি ভাল লাগিছে আহি পেলাই, ইমান ধুনীয়া প্লেচটো। মোৰ ভিডিঅ'বোৰত এটা কথা মন কৰিবচোন আপোনালোকে, মই আৰুটো মানে কৈয়ে থাকোঁ। আৰুটো মানে নক'লে মানে কি বা মোৰ আধৰুৱা নিচিনা লাগে, আৰুটো আহিয়ে যায়, নাজানো কিয়। আপোনালোকে মন কৰিছে চাব চাগে। আৰু ফ্ৰেণ্ডজনীক বহুত দিনৰ পিছত লগ পালোঁ আৰু বহুত বেছি ভাল লাগি গ'ল। এনেকৈ একেলগে পঢ়া কাৰোবাক বহুত দিনৰ পাছত লগ পালে বহুত বেছি ভাল লাগে। আৰু আগৰ দিনবোৰলৈ, সেই পঢ়া আগৰ দিনবোৰলৈ বহুত বেছি মনত পৰে। আৰু আমি ক্লাছ 10লৈকে একেলগেই পঢ়া দুইজনী, আৰু কিমান দিনৰ পাছত যে লগ পাইছোঁ। তোৰ মোবাইলত উঠিবহে ৰখি আছোঁ। এতিয়া আমি চাহ তাহ খালোঁ আৰু এতিয়া ইয়াতে আহিছোঁ। আজি বহুত বেছি আছে ভিৰ, পিকনিক, আৰু বহুত বেছি ভাল লাগিছে প্লেচটো, খুবেই ধুনীয়া। আৰু প্ৰথমবাৰ আহিছোঁ ইমান মানে দূৰৈত পিকনিক খোৱাকৈ। এতিয়া আমি পূৰা ফটো উঠি ঘূৰি ফুৰিছোঁ আৰু ইহঁতৰ পূৰা হেঁপাহে নপলায়। যিমান ফটো উঠিলোঁ, এইটো যে মেনিয়া বুলি কয় যে, এইটো হেঁপাহে নপলায়। আৰু কিমান গাল ফটো উঠিলি ঠিক নাই আৰু ন তহঁতে? কিমান ফটো উঠিলি কৈ দে? 500 মান উঠিলি চাগে। চব ফটো মিলাই 500 মান হৈছে চাগে। সিহঁতৰ লগত আহিলে ফটো উঠাই আমনি লাগি যাব, ফটোগ্ৰাফাৰ এটা লৈ আনিব লাগিব। এয়া ঘূৰি ফুৰি আহি আৰু ভাত যিহেতু হৈ গৈছিল, আৰু এয়া ভাত খাই ল'লোঁ সকলোৱে। এতিয়া খোৱা বোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰত যাওঁ আৰু কিবা ড্ৰেছ আছে, এইটো ড্ৰেছটো পিন্ধি চাওঁগৈ, আপোনালোকো দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। ইয়াতে বিভিন্ন জনজাতিৰ সাজপাৰ আছে আৰু পিন্ধি ফটো উঠিব পাৰি, ময়ো পিন্ধি ল'লোঁ দিয়ক। আহিছোঁ এতিয়া পিন্ধি পেলাই চাই লওঁ বোলো, প্ৰথমবাৰ পিন্ধিছোঁ দেই। পিন্ধাৰ পিছত আকৌ সকলোৱে কৈছে মোক বোলে সেই কাৰ্বি ছোৱালীৰ দৰে লাগিছে, নাজানো আৰু তথাপিতো পিন্ধিছোঁ, ভাল লাগিল পিন্ধি।
এতিয়া ইয়াতে এইটো কাৰ্বি ড্ৰেছ বুলি কয় আৰু এইটো পিন্ধি পেলাই এনেকৈ ফটো উঠিছোঁ কেনেকুৱা লাগিছে আমি গোটেইকেইটাই উঠিছোঁ ইয়াতে উঠিব পাৰি ড্ৰেছ আছে কাৰ্বি গাৰু চবৰে এনেকৈ আৰু এয়া কেনেকুৱা লাগিছে ক'ব বহুত বেছি ভাল লাগিল জাৰ্ণিটো আৰু হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ল গোটেই সময়খিনি এনেদৰে আনন্দ মনেৰে ঘৰ মোৱা হ'লোঁ বাই Bari Masudani. Oi, ro, headphone video kori আছে